নমস্কাৰ বন্ধুসকল, আহোম ৰাজবংশৰ কমপ্লিট MCQ ছিৰিজৰ পাৰ্ট 3লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে এই ছিৰিজৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ভিডিঅ' আমি আপলোড কৰিছোঁ আৰু তাৰ লিংক আমি তলৰ ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে নিশ্চয় গৈ এবাৰ চাই ল'ব। এতিয়া বলক আমি পাৰ্ট 3 আৰম্ভ কৰোঁ। 1 নং প্ৰশ্ন, চুক্লেংমুং কাৰ পুত্ৰ আছিল? ইয়াৰ উত্তৰ হ'ল চুহুংমুঙৰ। 2 নং প্ৰশ্ন, চুহুংমুঙক কোনে হত্যা কৰিছিল? উত্তৰটো হ'ল পুত্ৰ চুক্লেংমুঙৰ ষড়যন্ত্ৰত কছাৰী লগোৱা ৰতিমনে। ৰতিমনে কেনেকৈ কিয় হত্যা কৰিছিল আমি পাৰ্ট 2ত আলোচনা কৰিছোঁ। আপোনালোকে পাৰ্ট 2 চালে আপোনালোকে গম পাই যাব। 3 নং প্ৰশ্ন, গড়গঞা ৰজা বুলি কাক কোৱা হয়? উত্তৰটো হ'ল চুক্লেংমুঙক। 4 নং প্ৰশ্ন, কোনজন আহোম ৰজাই বনফেৰা আৰু বনচুঙীয়া নগাসকলৰ বিবাদত হস্তক্ষেপ কৰি বনচুঙীয়াসকলক পৰাজিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ল চুক্লেংমুং। 5 নং প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আহোম ৰজা চুক্লেংমুঙে মগং ৰজাৰ এগৰাকী ৰাজকুমাৰীক বিবাহ কৰিছিল। সেই ৰাজকুমাৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল চাওচিং। এই নামটো মনত ৰাখিব। গড়গাঁৱক ৰাজধানী হিচাপে ডেভেলপ কৰাত চাওচিঙৰ বহুত অৱদান আছিল, গতিকে তেওঁৰ নামটো মনত ৰাখিব। চুক্লেংমুঙে মগং আৰু বৰমাৰ সীমা বিবাদত মগংসকলৰ পক্ষত আছিল আৰু সেয়েহে মগং ৰজাই তেওঁৰ জীয়ৰীক চুক্লেংমুঙৰ সৈতে বিয়া দিছিল। কোনজন আহোম ৰজাই গড়গাঁও পুখুৰী খন্দাইছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰটো হ'ল গড়গঞা ৰজা বা চুক্লেংমুঙে। 7 নং প্ৰশ্ন, নগা আলি যি বাট বৰালিৰ পৰা গধূলি বজাৰ মৌজাৰ মাজেৰে নগা পাহাৰলৈ যায়, কোনজন আহোম ৰজাই বন্ধাইছিল? ইয়াৰ উত্তৰটো হ'ল গড়গঞা ৰজা চুক্লেংমুঙে। 8 নং প্ৰশ্ন, কাহিকুছি আৰু চাঙিনিমুখৰ মাথাউৰি দুটা কোন আহোম ৰজাৰ দিনত বন্ধা হৈছিল? ইয়াৰ উত্তৰটো হ'ল গড়গঞা ৰজা চুক্লেংমুঙৰ দিনত। 9 নং প্ৰশ্ন, অসমৰ ইতিহাসৰ এটা বৰ ভূমিকম্প 1548 চনত আহিছিল, তেতিয়া আহোমৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হ'ল গড়গঞা ৰজা চুক্লেংমুং। 10 নং প্ৰশ্ন, প্ৰথম আহোম আৰু কোচৰ মাজত যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1548 চনত আৰু এই যুদ্ধত আহোমসকলৰ জয় হৈছিল। 11 নং প্ৰশ্ন, প্ৰথম আহোম আৰু কোচৰ যুদ্ধ 1548ৰ সময়ত কোচৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নৰনাৰায়ণ। 12 নং প্ৰশ্ন, প্ৰথম আহোম আৰু কোচৰ যুদ্ধৰ সময়ত কোচৰ সেনাপতি কোন আছিল? উত্তৰটো হ'ল ৰজা নৰনাৰায়ণৰ ভাতৃ শুক্লধ্বজ ওৰফে যাক আমি চিলাৰায় বুলি জানো। এতিয়া ইয়াত আৰু এটা কুৱেশ্যন আহিব চাগে, চিলাৰায়ৰ আন এটা নাম কি? সেইটো হ'ল শুক্লধ্বজ। 13 নং প্ৰশ্ন, প্ৰথম আহোম আৰু কোচৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ল গড়গঞা ৰজা চুক্লেংমুং। তাৰ মানে চুক্লেংমুং, নৰনাৰায়ণ আৰু শুক্লধ্বজ তেওঁলোক সমসাময়িক আছিল। 14 নং প্ৰশ্ন, গড়গঞা ৰজা চুক্লেংমুঙে ক'ত ৰাজধানী পাতিছিল? উত্তৰটো হ'ল গড়গঞা ৰজা চুক্লেংমুঙে ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ তুলি আনিছিল। তেওঁ গড়গাঁৱত যে ৰাজধানী পাতিছিল সেইবাবে তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছিল। 15 নং প্ৰশ্ন, চিলাৰায়ৰ আন এটা নাম কি? ইয়াৰ উত্তৰটো হ'ল শুক্লধ্বজ। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। 16 নং প্ৰশ্ন, খুৰা ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? উত্তৰটো হ'ল চুকাম্ফা, মনত ৰাখিব। 17 নং প্ৰশ্ন, ঢেকেৰী ৰজা আৰু ভেলা ৰজা কাৰ নেতা আছিল? ইয়াৰ উত্তৰটো হ'ল ভূঞাসকলৰ। 18 নং প্ৰশ্ন, আহোম আৰু কোচসকলৰ মাজত হোৱা দ্বিতীয় যুদ্ধ ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1562 চনত দিখৌ আৰু হাণ্ডিয়া নদীমুখত। এই যুদ্ধত আহোমসকলৰ পৰাজয় হয়। তাৰমানে আহোম আৰু কোচসকলৰ মাজত হোৱা দ্বিতীয় যুদ্ধত আহোমসকলৰ পৰাজয় হয়, কিন্তু প্ৰথম যুদ্ধত আহোমসকলৰ জয় হৈছিল। আহোম আৰু কোচসকলৰ মাজত হোৱা দ্বিতীয় যুদ্ধত আহোম আৰু কোচসকলৰ ৰজা কোন কোন আছিল? উত্তৰটো হ'ল আহোমৰ ৰজা আছিল চুকাম্ফা আৰু কোচৰ ৰজা আছিল আগৰ দৰেই নৰনাৰায়ণ। 20 নং প্ৰশ্ন,
কোচৰ সৈতে যুদ্ধত হাৰি আহোম ৰজা চুকাম্ফা ক'লৈ পলাই গৈছিল? উত্তৰটো হ'ল চৰাই সুৰুঙলৈ। 21 নং প্ৰশ্ন, মাজুলী চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? মনত ৰাখিবলগীয়া প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ল যুদ্ধত আহোমসকলৰ পৰাজয় হোৱাৰ পাছত 1563 চনত আহোম আৰু কোচসকলৰ মাজত মাজুলী চুক্তি হৈছিল। মাজুলী চুক্তিখন এনেকুৱা আছিল, আহোমসকলে কোচসকলৰ আধিপত্য স্বীকাৰ কৰি লৈছিল। 2 নম্বৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যথেষ্ট অঞ্চল কোচসকলক দি দিয়া হৈছিল। 3 নম্বৰত আহোমসকলে কোচসকলক যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ প্ৰতিশ্ৰুতি দিছিল। আৰু 4 নম্বৰত আহোমসকলৰ মুখ্য বিষয়াসকলৰ পুত্ৰবোৰক বন্দী হিচাপে কোচক গতাবলগীয়া হৈছিল। 22 নং প্ৰশ্ন, নাংব্লক গাভৰু কাৰ পত্নী আছিল? উত্তৰটো হ'ল তনখাম বৰগোহাঁইৰ পত্নী আছিল। মনত ৰাখিব, তনখাম বৰগোহাঁইৰ পত্নী। 23 নং প্ৰশ্ন, নাংব্লক গাভৰুৱে ৰজা চুকাম্ফাৰ বিৰুদ্ধে কিয় বিদ্ৰোহ কৰিছিল? উত্তৰটো হ'ল মাজুলী চুক্তি অনুসৰি নাংব্লক গাভৰুৰ পুত্ৰক কোচৰ হাতলৈ বন্দী হিচাপে গতাব ওলোৱাত তেওঁ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ৰজাই তেওঁৰ অনুভূতিক সন্মান জনাইছিল আৰু নিজ ভাতৃক আগতীয়াকৈ কোচক গতাইছিল। 1566 আৰু 1570 চনত পুনৰ আহোম আৰু কোচৰ যুদ্ধ হয় আৰু এইবাৰ আহোমসকলৰ জয় হয়। 24 নং প্ৰশ্ন, শলাল গোহাঁইৰ পথটো কোনটো অঞ্চল চাবৰ বাবে সৃষ্টি কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল দৰং অঞ্চল। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ। আশা কৰিলোঁ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু পাৰ্ট 4 চাবলৈ বেল আইকনটো নিশ্চয় ক্লিক কৰিব। ধন্যবাদ।